আপোনাৰ বাৰু ডিবিটি লিংক কৰাৰ পাছতো আপোনাৰ অৰুণোদয় পইচা পোৱা নাই নেকি? মই আগৰ ভিডিঅ'টো আপোনালোকক দিছিলোঁ যে আপোনাৰ ডিবিটিৰ যদি লিংক আছে সম্পূৰ্ণভাৱে আৰু এটা সমস্যাৰ কাৰণে আপোনাৰ অৰুণোদয় ধন নাপাব পাৰে। আগৰ ভিডিঅ'ত আপোনালোকক অলৰেডি মই দিছিলোঁ। মই কৈছিলোঁ তথাপি এবাৰ কৈ দিছোঁ আপোনাৰ ৰেচন কাৰ্ডত আপোনাৰ নামটো যদি ভুল আছে, অৰ্থাৎ আপোনাৰ আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ নামটো যদি দুয়োটাই নিমিলে, সেই ক্ষেত্ৰতো আপোনাৰ অৰুণোদয়ৰ পৰা আপোনাৰ বঞ্চিত হৈ আছে। নমস্কাৰ, মই ৰূপ কুমাৰ দেউৰী। আজি মোৰ এই ফেচবুক ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম যে ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ মাজত আপোনাৰ নামটো শুদ্ধভাৱে আছেনে নাই, সেইটো আপোনাৰ নিজৰ মোবাইলত কেনেকৈ চাব লাগে মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই আছোঁ। ব'লক এটা মোবাইল স্ক্ৰীণত আপুনি প্ৰথমতে যাব প্লে ষ্ট'ৰত। তাৰপিছত ইয়াৰ যিটো চাৰ্চ বাৰ আছে আপুনি ইয়াতে চাৰ্চ কৰিব, টাইপ কৰিব আপুনি MY মাই ৰেচন এপ, মাই ৰেচন এপ। তাৰপিছত আপুনি চাৰ্চ কৰি দিব ইয়াতে। চাৰ্চ কৰাৰ পিছত আপুনি ইয়াতে দেখি তলত চাব, ইয়াতে যিটো মেৰা ৰেচন এপ এইটো 2 নম্বৰত আছে ইয়াত ক্লিক কৰিব এইটো। তাৰপিছত ইনষ্টলত কৰিব। ইনষ্টল স্পীড আপোনাৰ নেটৱৰ্কৰ ওপৰত ডিপেণ্ড কৰিব এইটো। কিছু সময় লৈছে, মোৰ যিটো অলপ নেটৱৰ্ক শ্ল' হৈ আছে বৰ্তমান। এইটো ডাউনলোড হৈ গৈছে। তাৰপিছত আপোনালোকে ইয়াত অ'পেন কৰিব। এইটো যি নটিফিকেশ্যন এইটো এলাউ কৰি দিব। তাৰপিছত ইয়াতে আপোনাৰ ভাষা চিলেক্ট কৰিব আছে, আপোনাৰ ইচ্ছা অনুযায়ী যিকোনো ভাষা চিলেক্ট কৰিব পাৰে, আপুনি যিটো জানে। মই বৰ্তমান মোৰ সুবিধাৰ অৰ্থে ইংলিছ চিলেক্ট কৰিছোঁ। তাৰপিছত নেক্সটত চিলেক্ট কৰিছোঁ। তাৰপিছত ইয়াতে কিছুমান অপশ্যন আছে, এইবিলাক আপুনি গেট ষ্টাৰ্টেড ক্লিক কৰিব। ইয়াত আপুনি চাওক লগ ইন, বেনিফিচিয়াৰী ইউজাৰ আৰু ডিপাৰ্টমেণ্ট ইউজাৰ। যিহেতু মই বেনিফিচিয়াৰী, সেইকাৰণে মোৰ বেনিফিচিয়াৰী আছে এইটো। তাৰপিছত ইয়াতে আপোনাৰ লিখা আছে ইণ্টাৰ ইউৰ আধাৰ নাম। আপুনি আধাৰ কাৰ্ডখন ওচৰত লৈ আপোনাৰ আধাৰ নাম্বাৰটো টাইপ কৰিব ইয়াতে। তাৰপিছত ইয়াত আপোনাৰ এই কেপচাৰখন আপুনি ভালকৈ ফিল আপ কৰিব, যেনেকৈ লিখা আছে একজেক্টলি ফিল আপ কৰিব এইটো। তাৰপিছত আপুনি তলত এই লগ ইন উইথ OTP ক্লিক কৰি দিব। অ'কে ক্লিক কৰিব। আপোনাৰ আধাৰ লিংক মোবাইলটোত OTP আহিব। মোৰ আহি গৈছে অলৰেডি। তাৰপিছত আপুনি ইয়াত ভেৰিফাইড ক্লিক কৰিব, ভেৰিফাইড। অ'কে। ইয়াত আপোনাৰ দেখিছে ডু ইউ ৱান্ট টু ক্ৰিয়েট ইউৰ এমপিন নাও অৰ চেট ইট আপ লেটাৰ। আপুনি ইয়াত এটা 4 সংখ্যাৰ এমপিন বনাব পাৰে বা নবনালেও হৈ যায়, সেইটো আপোনাৰ ইচ্ছা অনুযায়ী। যদি বনাব বিচাৰে আপুনি ক্ৰিয়েট নিউ যাব লাগিব। মই বৰ্তমান বনাব বিচৰা নাই, স্কিপ কৰি দিছোঁ। তাৰপিছত আপুনি এইটো এলাউ কৰি দিব। চাওক ৱাইল ইউজিং এপ, ওপৰতো ক্লিক কৰিব। তাৰপিছত ইয়াত ওপৰত চাব স্কিপ আহিছে, এই স্কিপত ক্লিক কৰিব। এইটো চাওক, ইয়াতে আপোনাৰ গোটেই ৰেচন কাৰ্ডৰ ফেমিলি নাম্বাৰজনৰ যিজন হেড ফেমিলি, সেই হেড ফেমিলিজনৰ নামটো ইয়াত ওলাই গ'ল। এতিয়া আপুনি আপোনাৰ আধাৰ কাৰ্ডৰ লগত এইটো শুদ্ধভাৱে আছে নাই আপুনি মিলাই চাব। ইয়াত আপোনাৰ ফোন নম্বৰটো আছে, আপোনাৰ এড্ৰেছটো আছে, আপোনাৰ ৰেচন কাৰ্ড নম্বৰ আছে, এইটো 18 এনেকৈ। তাৰপিছত আপোনাৰ ইয়াত যিজন আপোনাৰ ডিলাৰ, সেইজনৰ নামো আছে ইয়াত, তেখেতৰ ID নাম্বাৰ থাকিব। গতিকে ঠিক এনেকৈ ধৰণৰ আপুনি আপোনাৰ ৰেচন কাৰ্ডটো আধাৰ কাৰ্ডৰ লগত মিল আছে নাই আপুনি এনেদৰে খুব সহজভাৱে চাব পাৰে। তাৰপিছত ইয়াতে আপোনাৰ আৰু কিছুমান ডিটেইল আছে, ইয়াতে এনেকৈ ক্লিক কৰি দিলে বেক চাইড হৈ যায়। এইটো চাওক আপোনাৰ কিমানজন ফেমিলি আছে চব ইয়াত দেখাই দিয়ে। আপুনি যদি এইটো বোলে ডাউনলোড কৰিব বিচাৰে, তেতিয়াহ'লে এই কোণাত এটা বস্তু এটা আছে, ইয়াত যে কাৰ চিনটো আছে, ইয়াত ক্লিক কৰিলে আপোনাৰ ডাউনলোড হৈ যায়। গতিকে আপোনালোকে ভিডিঅ'টো শেহলৈকে চালে, আৰু যদিহে ভাবিছে মোৰ এই ভিডিঅ'ৰ দ্বাৰা আপোনাৰ অলপো যদি কিবা এটা সহায় হৈছে বুলি ভাবিছে, তেতিয়াহ'লে আৰু এনেকৈ ধৰণৰ ভৱিষ্যতে ভিডিঅ' পাবলৈ হ'লে আপুনি মোক এই ফেচবুক প্ৰফাইলটো ফ'ল' কৰি ল'ব। মই এনেকৈ ধৰণৰ নতুন নতুন ভিডিঅ' দি থাকোঁ। গতিকে ভিডিঅ'টোত এটা কমেণ্ট কৰিব কেনেকুৱা পালে আপুনি, আৰু আপোনাৰ বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে ময়ো এনেকৈ ধৰণৰ ভিডিঅ' কৰিবলৈ আৰু উৎসাহিত পাওঁ। গতিকে ভিডিঅ'টো আছিল ইমানেই। ধন্যবাদ।